নমস্কাৰ বন্ধুসকল, অসমৰ আটাইতকৈ দীৰ্ঘতম ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা গদাধৰ ৰৌমৰীয়াৰ ৰিয়েল লাইফৰ বিষয়ে আপোনালোকৰো নিশ্চয় জানিবলৈ মন যায় আৰু লগতে বিউটি বাইলঙৰ লগত ৰিয়েল লাইফৰ সম্পৰ্কটো আচলতে কি হয় আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। গতিকে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গদাধৰ ৰৌমৰীয়াৰ প্ৰকৃত নাম হৈছে বিশ্বজ্যোতি বৰকাকতি। বিশ্বজ্যোতি বৰকাকতিৰ জন্মৰ কথা ক'বলৈ গ'লে 1978 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে নগাঁও জিলাত জন্মগ্ৰহণ কৰিছিল আৰু আজিৰ দিনটোৰ অনুসৰি বিশ্বজ্যোতিৰ বৰ্তমানৰ বয়স হৈছে 43 বছৰ 2 মাহ 7 দিন। বিশ্বজ্যোতি বৰকাকতিৰ ঘৰত সকলোৱে মন্টু নামেৰে মাতে। বিশ্বজ্যোতি বৰকাকতিৰ হাইট ৱেটৰ কথা যদি কওঁ, বিশ্বজ্যোতিৰ হাইট হৈছে 5.9 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 90 কেজি এপ্ৰক্স। বিশ্বজ্যোতিয়ে বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰাৰ পূৰ্বে বা অমৰাৱতী বাৰ দৰে জনপ্ৰিয় ধাৰাবাহিকতো অভিনয় কৰিছিল আৰু এইখিনিতে আপোনালোকক জনাওঁ যে বেহাৰবাৰী আউটপোষ্টত দেখাৰ দৰে বাইলুং আৰু গদাধৰ ৰৌমৰীয়াৰ মাজত তেনেকুৱা কোনো সম্পৰ্ক নাই। বন্ধুসকল, ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগতে গদাধৰ আৰু বাইলুঙৰ অভিনয় চাই ভাল পোৱাসকলে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।